Sadokabeni Karbianglong News Kilangarat Park Hotel Analokadom Pajit Lo Nilimen Donalisha Laki non Nikido Laki Diku Government College along Jasimet Laki MLA election result Klang Jiaputap Ong Dungara Pinsatami Goma Party Si Haijima Goma Party Si Kiremjima Labang So Bilta Kar Jurong Jia Pansi Ate Kar Ju Kangtung Pansi Ano Cherok Tok Saidilo Lasi Minitum Nonomat Duta Kilong Ponateng Pulotangte Rongkang LSC BJP candidate Dr. Tuliram Ronghang Si Nonomat ke BJP candidate Mate BJP si leading bomlang si BJP si leading bomlang nonomat ke la si labang so BJP sarkar pen kedam tanganing kan setame hai pon bomlang bom se akachi break la pen akache lar CM Dr. Tuliram Ronghang ke ja as a government pen mate a party pen penangan ka chelar do ko joini se rara tum setame bitung ka chepeng duna son si thek ponong la sip non puthot setame BJP si ke haiji pusi akaching honani tum pen pachini poneglo la son tak sinang li setame copy a government fansining che thethule tholoni dil tum ke non mat ke BJP sarkar fansining che thebum copy pasining che thelo alang tum ke claim ke da me pek non dam tang an setame ke tovar punon ba Soal tum han kacing tour puno tame BJP sarkar tum si klem pon bom la si dil tum ke BJP tum han sining che hepe la penon la bang so jong si ML election high date pen puthot ko PPC ra phan ka chak lo mate isi hemprek karbiang long hemprek ban bek jipuna tum ning ke thedoma thebin nong tum ke ning che thepek an atema Dr. Tuliram Ronghang ke claim pon sarkar ken elum kaddo ko theklong lo kachelar theklong lo son thak sarang nistame along tin ke dam stame lang ni chipulo je hempre ke niltum sarkar hoi pensi hempre ke banji je sarkar hoi pen pe blote eltum hempre ke pechun thek thela se hempre ke sarkar hoi pensi pechun ponji pusiang tum pulo la se eltum ning che thepe ke salang li se mane BJP sarkar hoi pensi eltum hempre stame tum longpo আঠটা আমাৰ পৰিষদীয় সমষ্টি আছে তেখেতৰ প্ৰতিনিধিসকলৰ কাৰণে আন্তৰিকতাৰে ধন্যবাদ দিছোঁ তেখেতে নিৰ্বাচনৰ সময়ত যি কষ্ট কৰিছে তাৰপিছত আজি ছ'চিয়েল অৰ্গেনাইজেশ্যন তাৰপিছত ইণ্টেলেকচুৱেল এই আঠটা সমষ্টিতে ইণ্টেলেকচুৱেল মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আজি যে হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা যে বিপুল ভোটত এইটো পোনপ্ৰথমবাৰ মই জানাটো পোনপ্ৰথমবাৰৰ বাবে হৈছে এইটো 1 লাখকৈ অধিক ভোট আমি ভাৰতীয় জনতা পাৰ্টি পাম আৰে কিমান আনন্দ পাইছোঁ মই সেই ভাৰতীয় জনতা পাৰ্টি দলে যেতিয়া টিকেট দিছে সেইদিনাৰ পৰাই মোৰ আনন্দ আৰু যেতিয়া সমষ্টিয়ে গৈছোঁ মানুহৰ যিটো ওলাই আহিছে যে পাৰ্টিত যে লুনচিং তেৰণ বুলি যি আনন্দ মানুহবিলাক সেইদিনাৰ পৰাই মই প্ৰমাণ পাইছোঁ যে এবাৰ সঁচাকৈ বিপুল ভোটত এই হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা জয়ী এই প্ৰথমতে আন্তৰিকতাৰে ধন্যবাদ দিছোঁ প্ৰথমে মহামায়া সমষ্টি যিহেতু মই সদায়তো মহামায়া সমষ্টিতে ঘূৰি থাকোঁ এতিয়াতো মহামায়া সমষ্টি বাদ দি পেলাই 8টা সমষ্টি বাহিৰা আছে এই 8টা সমষ্টি মানুহৰ লগত মই চিনাকি তাৰপিছত ভোট বিচাৰিব যাওঁ মোৰ সমষ্টিটো ঘূৰাই নাই তথাপি আজি ফলাফল দেখা পাইছোঁ 8-9টা সমষ্টিৰ ভিতৰত মহামায়া সমষ্টিয়ে নম্বৰ 1 হ'ব যেন লাগিছে মুখ্যমন্ত্ৰী আৰু তুলিৰাম ৰংহাং ডাঙৰীয়া কি বুলি ক'ব মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ তেখেতে মোৰ বিশ্বাস কৰিছে যে বিশ্বাসতে ৰাইজে আশীৰ্বাদ দিব বুলি তেওঁলোকে আগতীয়াকৈ কিজানি গম পাইছে কাৰণে আজি মইতো বিচৰাই নাই সঁচাকৈ যদি ভাৰতীয় জনতা পাৰ্টি দলৰ এই বিধানসভা হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা মই বিচৰাই নাই তথাপিও বিশ্বাস কৰিছে কাৰণে টিকেট দিছে সেই বিশ্বাসটো সঁচাকৈ ফলাফলো পাইছে ধন্যবাদ থেংক ইউ ইণ্টেলেকচুৱেলসকলক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু আজি ভাৰতীয় জনতা পাৰ্টি জিলা কমিটি আমাৰ ৰলেন কিলিং ডাঙৰীয়াকে আদি কৰি যিমান ডিষ্ট্ৰিক্ট কমিটি সদস্যসকলকো মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু যিসকলে ইমান ভোটত যে মোক আশীৰ্বাদ দিছে মই তেওঁলোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু যি প্ৰতিশ্ৰুতি ৰাইজৰ আগত
আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বছৰ তেখেতে যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিৰ ওপৰতে কাম কৰিছে গতিকে নিশ্চয় আজি তেখেতে যিটো প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত দিছে সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন কৰিব তাতে ময়ো চেষ্টা কৰিম এই আমাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ মই ধন্যবাদ দিছোঁ কৈছোঁ নহয় আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আজি এই 9টা সমষ্টি মহামায়া সমষ্টিৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ যুৱক যুৱতী ছ'চিয়েল অৰ্গেনাইজেশ্যন আমাৰ গোটৰ সভাপতি পৃষ্ঠা প্ৰমুখৰ লোকসকলক লগতে আপোনালোকৰ মিডিয়াসকলক এই 2 বছৰ ধৰি আমি যিটো জইনিং আমি যিটো কৰিছোঁ তাৰপাছত বঁটা বিলাইছোঁ আপোনালোকে যিটো প্ৰচাৰ কৰিছে মই তাকে আপোনালোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ কি ক'ব আপুনি সৰ্বাধিক গোটত জিকিছে কিন্তু 5টা ভিতৰত আপুনি নাই নাম্বাৰ 1 এই কথাটো মই এইটো সময়ত কোৱাটো উচিত নহয় বুলি ভাবোঁ যদি হাইকমাণ্ডে চিন্তা কৰে কিন্তু মই প্ৰস্তুত আছোঁ